নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পিছে আজি মাইনুবা আৰু মই ক'ৰবাত যাম, মাইনুবাৰ কিবা কাম আছে, মই এনেই যাম আৰু লগত আপোনালোককো দেখাই যাওঁ বুলি ভাবিলোঁ। বলক, আমি জাষ্ট ওলালোঁ ঘৰৰ পৰা, মাইনুবাও আছে লগত। এই কাম আছে, মোৰ নাই, মই এনেই যাম, চাই থাকক, গৈ আছোঁ। পাই গ'লোঁ আমি নাৰেংগী। ইমান ৰ'দ, ইমান গৰম, বাপৰে। ইমান দিন ওলোৱা নাছিলোঁ, আজি বহুত দিনৰ মূৰত। ब्रिज के सामने ही है। हाँ हाँ বাছত উঠি গ'লোঁ, মাইনুবা আছে মোৰ আগত, মই তাইৰ পিছফালে বহিছোঁ। আহি পাই গ'লোঁ, এতিয়া ৰখিব কৈছে, বহি আছোঁ আৰু। এইটোৱে মই বেয়া পাওঁ, বহিব দিয়াটো। কামটো হৈ গ'ল, এতিয়া আমি লিফ্টত আছোঁ। আন্ধাৰ, ডৰ লাগতা है, देखो डर मतलब डर। ओके, আৰু এতিয়া আমি আছোঁ লাচিত নগৰ। দেখিলে আমি লিফ্টৰ পৰা নামি আহিলোঁ, এতিয়া আমি গৈ আছোঁ আৰু ক'ৰবাত, নাজানো মাইনুবাই ক'ত যাই আছে, মই যাই আছোঁ পিছে পিছে। বলক, talk on the phone every night. আকৌ বহিব লগা হ'ল মই। কি হ'ব মানে, ইমান বৰ লাগিছে, ভোক লাগিছে, কি ক'ম। এতিয়া আমাৰ কাম হৈ গ'ল, বহুত ভোক লাগিছে, মাথা বিষাইছে, ইমান গৰম। 3:30 বাজিল, অৱস্থা এতিয়াও ইয়াতে লাচিত নগৰ। বহুত কিবা লাগিছে, কি ভাগৰ লাগিছে, একো খোৱা নাই এতিয়ালৈকে। মাইনুবাৰ লগত ৰখোতে দিনটো এনেকৈ গুচি গ'ল। কি ক'বা কোৱা, পুৰা ভাগৰ, চকু দেখাই পাইছা চাগে কি অৱস্থা। এতিয়ালৈকে পুৰা ভোক, একো খোৱা নাই, একদম ৰাইট। ৰখি থাকোঁতে গ'ল ইমান টাইম। এতিয়া গৈ আছোঁ, কিবা গৈ কিনে নাৰেংগীত গৈ কিবা খাম। গৈ আছোঁ, কেতিয়া যে ঘৰ গৈ পাম। এতিয়া চোৱাচোন, আমাৰ অংকনা কলিতা পাম যোৱা বেলুন হৈ গৈছে, মানে বেলুনৰ পৰা হাৱা গোটেই চেচ। কি হ'ব, উপায় নাই। গ'লোঁ নাৰেংগী, এতিয়া ইয়াতে কিবা খাই ল'ম আমি। ফাইনেলি কিবা খাবলৈ অৰ্ডাৰ দিছোঁ, ভোক লাগিছে বহুত। মাইনুবা ইমান ভোক লাগিছে, মাথা বিষাইছে। আমি খানাৰ কাৰণে ৰখি আছোঁ, অৰ্ডাৰ দিছোঁ, কিন্তু ৰখি আছোঁ, ৰখিবই লাগিব। 10 to 15 মিনিটছ ৰখিবলৈ গৈছে, এতিয়া আহিব। ভোক লাগিছে। খানা দেখাই আছোঁ, ফাইনেলি ইমান টাইমৰ পাছত। All I know, what I need, and that ain't changing. If I could lay down beside you, I would. When nothing really matters, that's all I wanna do. I hope that you are safe and that I will see you soon. If I could lay down beside you, I would. Make If I could lay down beside you, I would. When nothing really matters,
that's all I wanna do. I hope that you are safe and that I will see you soon. If I can lay down beside খাই ওলালোঁ এতিয়া আমি যাওঁ ঘৰত গৈ আছোঁ ঘৰলৈ একদম মানে ঘৰ পাব লাগে আৰু জলদি সেই আৰু মানে কি হ'ল ভিডিঅ'টো তেতিয়া মানে দেখুওৱা নহ'ল আৰু তাৰপাছত ইমান গা বেয়া লাগিছে নহয় মোৰ মানে ক'ব নোৱাৰোঁ মানে ইমান গা বেয়া লাগিছে এতিয়াও ইমান ভাল অৱস্থাত নাই মই মানে ইমান দিনৰ মূৰত ওলাইছোঁ ইমান ৰ'দ ইমান গৰম সেইবাবে মোৰ অলপ মাথা বিষ হৈ আছে সেইকাৰণে তেতিয়া মন নগ'ল আৰু যে কেমেৰা অন কৰি মই কিবা ক'ব পাৰিম এতিয়া অলপ মানে ৰিলেক্স হৈছোঁ ভাল লাগিছে এতিয়া অলপ সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো এণ্ডে কৰি দিয়া যাওক এটা সৰু ভিডিঅ' বনাইছোঁ আৰু মানে মই পাম যোৱা বেলুনৰ দৰে হৈ গৈছোঁ ক'ব গ'লে সঁচা কথা পাম যোৱা বেলুন এটাৰ দৰে হৈ গৈছে তাই মোক কয় মই বোলে মানে বহুত উইক মানে বহুত জলদি এনেকৈ পমি যাওঁ নহয় কিন্তু একচুৱেলি তাই আজি দিনটো সুধি অৱস্থা এনেকৈ বাছত মোৰ তাত একচুৱেলি মানে মই 4 মান্থৰ পাছত ওলাইছোঁ আৰু ইমান ৰ'দ ন বাপৰে তাৰ বাবে মোৰ একদম গা বেয়া লাগি গৈছে এতিয়াও মোৰ মাথা বিষ ভালকৈ কমা নাই অলপমান ৰিলেক্স হৈছোঁ কাৰণেহে মই কেমেৰা অন কৰিছোঁ নহ'লে আমলখি আৰু এই আমলখি খাই আছে এতিয়া তাক হেৰিৰ পৰা কিবা যে অমৰা পায় এটা এইটো বস্তু মাইনবাই কাটি আছে কিন্তু এইটো ডাঙৰ জাতৰ আৰু কিবা অমৰা টেষ্টি কিন্তু দেই মজা লাগে বহুত টেষ্টি হয় এতিয়া আমি এইটো খাম আৰু আমি গৈছিলোঁ লাচিত নগৰত কৈছোঁৱে ভিডিঅ'ত লাচিত নগৰত গৈছিলোঁ মাইনবাৰ কিবা এটা কামৰ বাবে গৈছিলোঁ তাৰপাছত ইমান দিন ভিডিঅ'ও দিয়া নাছিলোঁ ভাবিলোঁ এটা সৰু চাই ব্লগ বনাই লওঁ ভিডিঅ' এটা দিওঁ আপোনালোকৰ বাবে সেইটোৱে আছিলে আৰু মাইনবাই কাটিলে এতিয়া আমি খাম বহুত টেষ্টি লাগে বস্তুটো বহুত টেষ্টি হয় ভাল পাওঁ মানে খাই কিনে দেখিলোঁ কাটি থকা তাৰপাছত ক'লোঁ লৈ লওঁ মাইনবা কৈছে লোৱা আৰু নিমখটো আৰু মজা লাগে আমি এনেকুৱা খোৱাৰ ভিডিঅ' বনাবলৈ যাওঁ এনেকুৱা প্লেটখন যে আগত থাকে কি পাগলাম আমি ফুড ব্লগিং ষ্টাৰ্ট দিম এইবাৰৰ পৰা ইমান খাব নোৱাৰোঁ গেষ্টিক উঠে এই সেইটো আৰু পিছত আৰু টেবলেট খাই ল'ম কিন্তু আমি ফুড ব্লগিং ষ্টাৰ্ট কৰিম নে আপোনালোকে কমেণ্ট কৰিব দেই ফুড ব্লগিং লাগিলে মই খাই ভাল পাওঁ সেইকাৰণে ভাবিছোঁ যদি ফুড ব্লগিং লাগে ফুড ব্লগ কিবা তেতিয়া কৰিব পাৰোঁ আৰু কাৰণ বহুত বকি আছোঁ মানে বকিলোঁ ইয়াতে শেষ কৰোঁ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব